তো ওয়েলকাম টু মাই পেটিগুড ব্লগস। আপোনালোকে ভাবিছে নেকি মোৰ এই কাঁচা বাথৰুম নহয়, আপোনালোকে চাওক এই পকা দেখিছে না পকা, আৰু এইটো লেট্ৰিন হাতো ঠিকে আছে, এইটো তোমাৰ পোৱাকে হাগো এইগিলা পাৰা আমাৰ চলিটোৱে মই কৈছো না এই মোবাইল দিবা নালাগে, ইয়াত মোবাইল দি দিবা শেষ কৰি মোবাইল দিলোচোন মানে আছো কি দেখিছা এইগিলা দেখি আছো আমাৰ আছে কি থাকা দেখিছা লেট্ৰিন বাথৰুম দেখিছা বস্তু বেছি নাপলি লেট্ৰিন বাথৰুম দেখিছা কি হ'ব কি হ'ব কিবা লাগছে কি হয় চলি কি কৰিবা দেখছা মই চিৰা কাম দেখি ইমান ভগৱানে একটো বাদে দি ইমান নিলজ চলি আমি ঘুমা বিছনা খালি এৰা নাই কাকা দেখিছি কি কৰা কৰা এতিয়া ইমান নিলজ নহয় এখন খালি অলপমান পপুলাৰটো বেছি হ'ব বস্তু নহয় তাৰ কাম হৈছে এটা কি চলি মোটি আছে কেমা দিছি এটা বেলেগ ব্যৱস্থা কৰি আছো ৰক্ত অলপ বৰষুণটো নেৰাই গেছে সেইকেইদিন দিলে তামাম ৰ'দ ইটা দিবা দিছে আৰু বৰষুণ ঘৰখনৰ চলা উপায় নোহোৱা হৈছে এটা টাকাও নাই কি কৰোঁ তাকে চিন্তা কৰি আছোঁ এই চলিটোতো কামেই নাই তাক কিবা এটা কৰিবা দিলে এইটো কৰিবা দিলি নৰোঁ সেইটো কৰিবা দিলি নৰোঁ কি যে কৰি খাব আৰু কিবা মোবাইলটো নাকি লৈ পেলাই ঘূৰি ফুৰিব আকৌ কাম বন নাই তাকো কোনোবা দিনা বহিম চলি জন্ম হাতে নহ'ব ভাল আছিল কি যে হ'ব আৰু এই চলিৰ লগত মোৰ কথা গেলা বখনিয়ে দেই এতিয়া মই ভাল কথা কৈছো না সেইকাৰণে গাত লাগছি চলি এটাক যে পঢ়িবাই দিছো সেইখিনি ধৰি মনোযোগ নাই চলিটো অলপ চাবা লাগে না পঢ়া পাতি কৰা ধৰি অলপ চকু কাণ দিবা নোৱাৰা মোবাইলটো দি পেলাই বহি থৈ দিবি ঘৰৰ আহা এটা পইচাও নাই এতিয়া কি কৰোঁ তাকে মই চিন্তা কৰিছো বখনি কি কৰা কি কৰা মই ভিডিঅ' কৰি আছো দেই ভিডিঅ' কৰা কিহৰ ভিডিঅ' ৱেলকাম বাই টু এই পেটিগুড ব্লগ চাদাগা মাৰি আছা দেউতাই চাদা মাৰি আছে এখন দেউতাই পিন্ধি গামচা কাক দেখিছা তই ব্লগ মানুহ চাই আছে অকমান দেৰিকে লিখি আছো আৰু কি কৈছা নহয় ব্লগ দেখি আছো ব্লগ বনাইছা ব্লগ মানে কি ক'লা বিজয় চেলিব্ৰিটি হ'ল চেলিব্ৰিটি তো চেলিব্ৰিটি কাণৰ তলেদি চৌৰা মাৰিলি তো কি চেলিব্ৰিটি চব পাব চেলিব্ৰিটি বনালে তই হ'ব তোক মই পঢ়িবা দিছোঁ এখানে পঢ়া পাতি কৰ আৰু যে এই যে তোক কিতাপখন যে দিছোঁ আগত তই কি মোবাইলটো লেখা ওলাইছা ব্লগ বনাই আছোঁ ব্লগ বনাই মানে কেইটাই ব্লগ বনাই পেলাই ডাঙৰ মানুহ হৈছে ব্লগ চকে আৰু পঢ়া পাতি কৰিব আছোঁ পঢ়া পাতিহে কৰ কিন্তু তোক কিনিবা দিগদাৰ যে আৰু কি মই চিৰা কাষত কি দিছে তাৰ এইগিলা দেখালি পপুলাৰ হয় পপুলাৰ হয় তোৰ বাচ্চাটো যদি এইবাৰ যদি মোবাইলটো আপাতৰ লগত লাগা কি কৰিবা দিছ চলি ঘূত কি কৈছে তই মই ব্লগ বনাই আছোঁ কিয় নকৰা তোমাক বোলে মোবাইলটো দূৰত থৈ দিবি চলিৰ পৰা নহ'লে ই কিন্তু বৰবাদ হৈ গৈছে পঢ়িবা দিছোঁ তাতে পঢ়িবি কিন্তু আৰু তোৰ নহ'লে কথা দিগদাৰ আছে তই এতিয়া কি নাম দিছে পেটিগুড ব্লগটো যি দিছা সেইটো অলপমান ইউনিক নাম এইটো কমেডি নাম মানে ভাল পায় সেইটো কিন্তু তই পুৰা জানা ন পেটিগুড ব্লগ আৰু যে পঢ়িবা কটা কিন্তু ভালকৈ মাৰিব নাজানা এতিয়া বুঢ়া বাতি যা তই যে পঢ়িবা দিছোঁ পঢ় কিন্তু তোক যদি এইবাৰ যদি তোক বাহিৰত ক'লে দেখা পাওঁ নালগিম মোবাইলটো লৈ পেলাই মোৰ চিৰা গামচা চামচা গোটাই দিছে যা কি কামচা কৰা হয় মই গৰুটো লৈ শুনছ গৰুটো আনিছো আহলে আছো ইমান গৰম আনিছো এটা কাম কৰাছো এই দানা পানী নিদি তুমি দানা পানী নিদি আছো মই অলপ পানী খাওঁ তুমি পানী নিদিয়া তো ওয়েলকাম টু মাই পেটিগুড ব্লগস। আপোনালোকে ভাবিছে নেকি মোৰ এই কাঁচা বাথৰুম নহয় আপোনালোকে চাওক এই পকা নিচিনা পকা আৰু এইটো লেট্ৰিন হাতো ঠিকে আছে এইটো মই পোৱাকে হাগো আৰু এইটো বাথৰুম গা ধোৱা এইবিলাক দেউতাই বানাইছে আৰু দেউতাই বানাইছে এইবিলাক দেখা নাই কি ধুনীয়া এইবিলাক টিং খুৱাই আছে আপোনালোকেতো ভাবিব পাৰে পেটিগুড ব্লগৰ আকৌ নাই বুলি সেইকাৰণে আপোনালোকক দেখি দিছোঁ তো এইবিলাক আমাৰ চলিটো
কি কৈছা তই ভগৱানে আছা তই বাৰে বাৰে কৈছো না ভগৱানে আৰু মোবাইলটো তোমাক বাৰে বাৰে কৈ মোবাইলটো দিবা নালাগে মোবাইলটো দিবা নালাগে নহয় এতিয়া ভগৱানে আছো দে ভগৱানে আছা তোক মাতি কি কৈছিলো পঢ়িবা দিছিলো না কিয় পঢ়া নাই কাই পঢ়িছো দে ভগিতা বানাই আছো আৰু কি দেখে চালা কি দেখে তই ৰেটিং মাতি দেখিছা চলি তই ভগৱানৰ বেলেগ বস্তু বেছি নাবি ৰেটিং বাটটো মে দেখা পালি আৰু দেখা বেলেগ বস্তু না বেলেগ বস্তু আকৌ দেখা নাই এই দেখে তোৰ কাৰণে তোৰ উন্নতি নাই আজি তোক আকৌ দে উঠিছে তই পঢ়া পৰা হা এতিয়া দুটা তোমাক মই বাৰে বাৰে কৈছো মোবাইলটো নিদিবা অলপ দুখে থাকিব মোবাইলটো এইবাৰ এবাৰ যদি মোবাইল এটা হাতত দেখাব মোবাইলটো মই ঘূৰা কৰিমে তোমাৰো মাথা ঘূৰা কৰিম কি চিন্তা কৰি আছে এই চিন্তা নকৰিবা দে গমেই পাইছা তো এইকেইদিন আকৌ কাম বন নাই সেইকেইদিন ৰ'দ দিলা এইকেইদিন দিবা দিছে বৰষুণ এটা কামো কৰিব পৰা নাই ঘৰখনতো আকৌ নহয় পইচা পাতি নাই মোৰ লগত কি আছো তাকে চিন্তা কৰি এতিয়া কাম বন নাই কি কৰিব কি কৰিম বুলি ভাবিছে তাকেতো এতিয়া কি কৰোঁ এই খেতিখিনি কৰিব লাগিছে খেতিখিনিতো এতিয়া পইচা লাগে ক'ৰ পৰা আনো পইচা ক'ৰবাত চচাইটি পৰা ধাৰে লৈ ল'ব লাগিব খেতি সেনে কৰিলে ধান খানি গুচি গ'লে তাৰপিছত বাৰু বুলি হয় তাকেতো এই মই কৈছোঁ ৰ'বা এই সি বোলে কালি পইচা পাই দিব তাৰ লগতে একেলগে পাৰোঁ নেকি মই খবৰ ল'ব এই নহয় আজি মাতিছিল ৰ'বা মই তাৰ পৰাই আহোঁ ৰ'বা এটা কাম কৰাইছোঁ মই তাৰ পৰা আহোঁ এই তুমি চাদা টেমাটো ক'ত জানো এতিয়া মই চাদা টেমাটো লৈ পেলাই যাওঁ দা মই খবৰটো লৈ আহোঁ ৰ'বা টিভি চিবা দিবা দে চাওঁ মোটো বেটলো দেখিও চাওঁ আৰু এখন দেখছি না এখন তিনিখন চেয়াৰ আছে মা দেউতা আৰু মই বহি কিনে ইয়াতে ভাত তাত খাওঁ তাৰে পিছত আৰু এটা বস্তু আছে এই এখন দেখছি না দেউতাই কি গামোচা পিন্ধি আছে সূতা গামোচা ইমান টকা আছে মানুহটোৰ নিকনে এখন সূতা গামোচা আৰু এটা ইম্পৰ্টেণ্ট বস্তু আছে সেইটো হৈছে এখন বিছনা এখন মা আৰু দেউতা থাকে এখনত দেখছি না এনে আন ভিডিঅ' আপোনাক পাই নেখায় মই দেখাওঁ এইটো মোৰ ভিডিঅ'টো চাই দেখো স্কিপ টিপ নকৰিব আৰু আমাৰ দৈনন্দিন জীৱনৰ কাহিনী ইনকে চাই দেখোচোন আমাৰ ভিডিঅ'বিলাক ভাল লাগিব দৈনন্দিন জীৱনৰ কাহিনী কি দেখিছা আৰু নামে কৈছোঁ তই ভ্লগ বনাব হাক দিছা আৰু ভ্লগ বনাই আছা চাওঁ এইটো আৰু কি দেখিছা এতিয়া ইভেন নামে কি ইভেন নামে কি নামটো কি দেখিছা কৈছোঁ ক'ত হয় এতিয়া যে মই দেখা পাইছোঁ কি ঢকা কাষেদি এই চিৰা গামোচাখন তই এৰা নাই বোলে গেল আৰু এই গামোচাখন দেখিছা তই মোৰ পইচা নহয় কিবা নহয় পইচা থাকিও খৰচ নকৰা কথা কিয় ক'ব লাগে তই তই বেলেগত বেছি নাপি আৰু তই ইমান নিলজ্জা চলি মায়ে বেটো সোমাই বিচনা তই নিলে এখন ক'ত দেখিছা বেলেগ কথাই তপিয়া বুলি কৈছোঁ কুকুৰ আৰু তোক দি বাৰে বাৰে কৈছোঁ তই পঢ়াত মনোযোগ দি তই অলপ ভ্লগ চলগ বাদ দি নহয় দেউতা মই যে তই এনে বিচনা দেখাই বেলেগ লগাৰে মই দেখা তই দেখাবি সেইকাৰণে মই পপুলাৰ সেইকাৰণে পপুলাৰ নামো সেইকাৰণে পেটিকুট ভ্লগ নাই দিছে নাম তোৰ চেনেল বন্ধ কৰিবি নহ'লে তোক এইবাৰ কিন্তু বেলেগ কথা তোক কিবা এটা বেলেগে ব্যৱস্থা কৰিব লাগিব কিবা নহয় কিবা এটা ব্যৱস্থা দিনে কি হ'ব কিবা লাগছে কি হয় চলি কি কৰি পাইছে দেখছা মই চিৰা গামচাখন দেখিছোঁ এইবাৰ ভ্লগ বনাই এইটোতো বাদে দি ইমান নিলজ্জা চলি আমি ঘুমা বিচনাখনো ই এৰা নাই সেইখনো দেখিছি কি কৰা এতিয়া নহয় এখন দেখালে অলপমান পপুলাৰটো বেছি হ'ব মোৰ কিন্তু আজি টেমা চুটি গৈছে ইয়াৰ এটা বেলেগ ব্যৱস্থা কৰি আছোঁ নহয় মামা কৰি ভাল পাওঁ যি সেইকাৰণে কৰি আছোঁ পিছত বঢ়িয়া মই আগে ব্যৱস্থা কৰিম ইয়াতে কুটাকে দিলে দিনটো আজি এক বান্ধি এৰা নিব কুটাকে বান্ধি ব্যৱস্থা কৰি মই যাম দেই ক'ত যা তই বহিবা দিছোঁ বতো আজি দিনটো নালগে তই ভগ কৰি কিমান মই গম পাওঁ হৈছে পঢ়িব নালাগে আজিৰ পৰা নালগে দেই মই যাম নকৰোঁ দে আজিৰ পৰা ক'ত গ'ল তোৰ ইয়ে গৈছে আজি তোক দিনটো ভাত নেদাকে তোক ইয়াতে বান্ধি থৈ দিম আৰু তোমাকো এটা কথা ক'লোঁ এই লাগ যদি খুলি নেদা মই এবাৰ আহোঁ কামখিনি কালি কৰে নামক সুধিও তাক কিন্তু খুলি নেদা যদি খুলি দিওঁ তোমাৰ কিন্তু বেলেগ ব্যৱস্থা হ'ব থাকেতে তই এই মাদে ফটোমা খুলি দিয়ে এই দেউতাক কিনকে বান্ধি থাকে দেখোন খুলি দিব লাগে তই কিমান কৈছোঁ দেউতাৰে কিমান কৈছে দেউতাৰক খন্ত জানাইয়ে তই পাই যাব যদি তই ইমান নিলজ্জা খেলখন দেখাবা যা
নহয় মা এইগিলা ভ্লগ বনালে ভাল হয় আৰু সিদিনা যি ভ্লগটো যি দিছিলোঁ আৰু তো সকলোৱে কমেণ্ট দিছি তই বোলে মস্ত ঠগা বুলি হা সঁচা কৈছে নেকি অঁ কি কৈছে এইটো আৰু এই বহুত কমেণ্ট দিছি দে তই ঠগা বুলি কৈছে আৰু তই ৰাস্তাত ওলাই গেলি চেল্ফি মাৰিব সঁচা নেকি মোক এতিয়া গাখীৰটো খুলি দি বহুত দেখি আপুনি আগত জানো না হৈ দে এ চল চল গাখীৰটো খুলি দি এ দেউতাৰ কিবা এটা কমাই দিম মই বাপৰে দেউতাৰ কিনকে কাটি দিছে দেউতা একলা কোন আছে? দেউতাৰ বুজি নাপায় তাৰপৰা দুখ পাইছা নেকি তই কোনে কোনে দুখ বাপৰে বাপ কালি কিবাকে পইচাখিনি পাইবা পাৰিম দে এই মহিমা যে কালি কামখিনি কৰিম বুলি কৈছে সেয়ে ভাগ্য ভাল কিবা খালি পইচাখিনি পাইবা পাৰিম দে আৰু চিন্তাটো মোৰ ঘৰে কৰে পিছে তই পাগলা নেকি পিছ তোৰ কোনে হা গেম খেলি আছো ৰ এইবাৰ গেমত দিছা আৰু তোক কোনে খুলি দিলা মই নিজে খুলিলোঁ হা নিজে খুলছা তই নিজে খুলছা সেইটো ৰাতি তই নিজে খুলিব পাৰা হা তই নিজে খুলিব মা মায়ে খুলিছে অ শুনছ ক'ত নে কি হ'লে কি হ'ল গাঠি খুলি খুলি দিছে এ ন মই শুনিছো দিনটো এতিয়া লগাইছে না বেয়া লাগে দ বেয়া লাগে গাঠিটো কিয় খুলি দিবা লাগে মই যে কৈ আছো ইয়াক আজি দিনটো বান্ধি দিম তুমি কিয় খুলি দিছ নহয় এতিয়া লগানে আছে না বেয়া লাগে বেয়া লাগে অ ই মৰা কি মূল্য কথা নাই তাৰ মই কৈছো এ চলটো মৰা কথা দে কথা কৈ দিছ অ কি মৰা কথা নকয় কি কম তোক তই ভ্লগ বনাবি লেট্ৰিন বাথৰুম দেখাবি তই বেলেগ বস্তু বিচাৰি নাপা মই চিধা কাম চাই নিবি সোমাই ঘুমাই বিছনা খানি দিবি ভ্লগত সেই কৰ আৰু কি মোবাইল দিছো মোবাইল দিবি আৰু মোবাইল তুমিও নাখোৱা আৰু মোবাইল মোৰ লগত নালাগে হৈছে তোমাৰ মোবাইলটো দিয়া মানে কি ক আৰু তই যদি আজি পৰা এক নহয় এবাৰ তাকে ৰুমৰ ভিতৰতে এক বান্ধি যা তাতে বান্ধা মই কৰিম মই যি কৰিব লাগে মই কৰি দিওঁ চলি যদি ভাল পাইবা নহয় কিন্তু দিগদাৰ আছে আৰু এইটো মোবাইল আজিৰ মোবাইল মই যি কৰিব আৰু মোবাইল নাপা কিন্তু আৰু মোবাইল নাপা দেউতাও বৰ মৰাৰ কথা ক'লাকে কিবা এটা কৰিব লাগিল ডক্টৰটো বনাবই লাগিব এইটোৱে বিহুৰ ঔষধবিলাক খাই পেলাওঁ ৰ তহঁতে অলপমান চিন্তাত থাকা এইটোৱে কৰিব লাগিব এইটোৱে খাই কিনে মৰি থাকা বুলি ভাবো হাতত নাহে না কিবা ক'ত বা গেল অ তোৰ ঘুমাই আছে দেখোন হাতে দিওঁ ৰ আকৌ বাবা ভাত খাইয়া ভাত দিছোঁ এই তাৰ মাতি দিছোঁ নুঠে দেখোন ই আৰু তুই কিহৰ বটলে বাবা ঐ খাওঁ মৰা এইকেইটা আমাৰ মাতিছোঁ তই কিহৰ বা বটল কি বা খাইছি বাবা আৰু কি হ'ল নামটো শুন কি হ'লে তোৰ কিবা খাইছি কিবা খাইছি তোৰ বৰ গম নাপা বাবা আরে হুজি আর কি বাজে না বাজে উঠে এই কি কি তোর বাজে উঠে কি ঘুমাইছে ঘৰ কি বল আরে তুই কিবা খাইছিও কিবা খাইছি কি তোর বাজে চকছুন ও মানে কিবা কোৱা কাৰণে কিবা কল্যাণ নেকি আরে ধৰি যাব শান্তি না নাহি কিবা ধৰি চাব কিন্তু ও নহয় মই তেতিয়া অলপ সময়তে কিবা কৈ দিলো ই এনে কৰিব বুলি মইতো ভাবা নাই মাতছুন ভাই তই চালা মোবাইলটো কাৰণে তই ইমান এনে যদি ডাঙৰ কাম এটা মইতো গম পোৱা নাই তই মই মোবাইলটো দিম যে দেখি গ'লো পাৰে মোবাইলটো দিবি হা কি মোবাইলটো মোবাইল কি চলিবলৈ মৰছে এইটো মোবাইল ল'লা দুইটা এ তোর কিবা খাইছিল দেখোন কিবা আছে কি ইচ্ছা কৰা তহঁতে নাজানা নেকি এতিয়া ষ্টালি এইটো কাহৰ বটল মই যাওঁ তোমাক ৰেষ্টুৰেণ্টত যাওঁ আৰু কথা সেইটো খাই কিবা বেলেগ খাইছিল দৰ বেলেগ খাইছে ষ্টালিন তোমাৰ খাই আহিছিলোঁ ৰেষ্টুৰেণ্ট খাইছে উন্নতি সিহঁতৰ এই কাৰণে উন্নতি সিহঁতৰ আৰু মোবাইল এই মোবাইল এইটো মই আজি ভাঙিম তই এৰিবি না তই এইটো ইয়াক কিন্তু আজি ভাত পানী নিদিবলে মই তেতিয়া কৈছোঁ বাৰে বাৰে ইয়াক মই বান্ধি দি দিছোঁ ভাগিলে দিছো তই কৰবি দেখছা কি বুদ্ধি কৈছে মৰা এক্টিং কৈছে ইয়াতে ৰেষ্টুৰেণ্ট খাই পেলাই কোনোবা মৰে মৰা নহয় নহয় মা কথাই নকবি তই বলা মৰাক দিনকে মৰে সি ভাবছি নেকি ৰাইজ মই সতি দিয়া বুলি সতি নেদাও নেক্সট পাৰ্টত হ'লে মই ভ্লগ বনাম আৰু মই ভ্লগ বনাই যাই থাকিম এইবাৰ দেখা হ'ব নেক্সট পাৰ্টত ভ্লগ বনাই আছোঁ